कृष्णा है सूर्य जैसे, माया है अंधकार। तो कृष्णा आपका है पास है तो दुख नहीं है। स्वागतम जनाइছোঁ আজি এটা অন্য ভিডিঅ'লৈ আৰু আজি চাওক ৰেলৰ ওপৰৰ পৰা ৰেলগাড়ী জীৱনত প্ৰথমবাৰ উঠিছোঁ ৰেলগাড়ী কিন্তু নাভাবিব ক'ৰবাত যাম বুলি সকলো নাযায় এনে ভিডিঅ'টো আৰম্ভণিহে কৈছোঁ ৰেল ওপৰৰ পৰা এতিয়া যাই আছোঁ আমি হৰে কৃষ্ণ মন্দিৰ চাবলৈ হৰে কৃষ্ণ হৰে ৰাম সেই মন্দিৰ চাবলৈ গৈ আছোঁ আৰু মোৰ লগত আছে মনু 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 দেখিছেনে পাগলামি ষ্টাৰ্ট হৈ গ'ল তাৰ আৰু এতিয়া আমার লগত বলক হরে কৃষ্ণ মন্দির আর ইয়াত চাওক কেনেকুৱা একদম কি মজা লাগে একদম আৰু এতিয়া বেছি সময় ইয়াত নকৰোঁ আৰু চাওক কি ধুনীয়া ঠাইৰ পৰা আজি আপোনালোকক ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টোত ভিউজ পূৰা উঠাব লাগিব আৰু আপোনালোকক পূৰা ফুল ছাপোৰ্ট কৰিব লাগিব আৰু এতিয়া গৈ থাকোঁ মনো আৰু মই হৰে কৃষ্ণ হৰে ৰাম মন্দিৰলৈ মানে হৰে কৃষ্ণ মন্দিৰলৈ মানে বহুতে গৈছে কিন্তু মনো আৰু মই যাম যাম বুলি ভাবিছিলোঁ কিন্তু যাব পৰা নাছিলোঁ তাৰো প্ৰব্লেম আহি যায় মোৰো আহি যায় আজি দুটা সেইগিলা এৰি এতিয়া যাব লৈছোঁ এতিয়া আমিতো আৰু চাইকেল লৈহে যাম এতিয়া বলক 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 আৰু ৰ'বা মনুক সুধি ৰ আজি তাৰ এক্সাইট কেনে মনু 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 কেনে আজি मजा फुल ऑन जोश फुल ऑन तगड़ाई चलो हमारे साथ हरे कृष्ण मंदिर घूम घूम গাইছ এই মনু পাগলাটো আহি গৈছে guys अब लगा मुनिस ना साइकेल एंट्रेंस में जाबे কথা বলি ওরা আগে মারি দিব বহুত এমনি চেষ্টা করছি এক্সপেরিয়েন্স করছি বহুত কষ্ট গাইস ওর কেন কোন নামার করছি না এটা আজিকালি এক্সপেরিয়েন্স হইছে পাগলা মানুহ এনে পৰে দিয়ক গাইছ এতিয়া বলক 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 গাইছ হৰে কৃষ্ণ মন্দিৰ পাই গ'লোঁ এইফালে হৈছে হৰে কৃষ্ণ মন্দিৰ এতিয়া মনু আৰু মই এইখিনি চাইকেলত নাযাওঁ এইখিনি আমি ঠেলাই ঠেলাই লৈ পেলাই আপোনালোকক আগলৈ গৈ থাকিম এতিয়া বলক গাইছ ইয়াত এতিয়া সলাব লাগিব আমি জোতাবোৰ ইয়াত থৈ যাব লাগিব জোতাবোৰ ইয়াত থৈ যাব লাগিব দেখিছেনে ইয়াত মনোবাই এতিয়া জোতা সলকাই আছে এতিয়া মোৰ জোতাযোৰ সলকাওঁ আৰু ইয়াত থওঁ জোতাবোৰ এই জোতা দেখিছে সেইকাৰণে মনো জোতা ইয়াত এতিয়া জোতাবোৰ ইয়াত থ'ম লেটস গো গাইছ এটা ওপৰলৈ অলপ ভৰি হাত ধুই আহোঁ নেকি ভৰি হাত ধুই আহিব লাগিব আৰু গাইছ এইটো হৈছে পিছফালৰ আমি এতিয়া পিছফালত দেখি গৈ আছোঁ এতিয়া ক'ত ভৰি ধুব পাৰি সেইটো চাওঁ তাৰপিছত আমি আগলৈ গৈ থাকি এইটো দেখোঁ আমি আহি পেলাই আৰু সন্মুখে পালোঁ ইয়াততো নহ'ব মন্দিৰ আছে তাত মানে মনে ভুলকৈ আনিছে এতিয়া আমি যাব লাগিব সেইফালে 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 আমি পানী পানী এতিয়া ভৰিখন ধুম বুলি ভাবিছোঁ গাইছ আৰু আন্ধাৰ অকণ পাব পাৰে এইবাৰ নাপায় এইবাৰ ফুল একদম হৈ গৈছে এতিয়া ভৰিখন ধুওঁ আৰু বলক লৈ বলে গাইছ ইয়াত এটা সেৱা গাড়ী ল'লোঁ এতিয়া আৰু ওপৰলৈকে যাই থাকিম ভগৱানৰ ঘৰত আহিছোঁ গাইছ আৰু কি ধুনীয়া বতাহ আহিছে একদম আৰু আপোনালোকক কৈ আছোঁ ৰ'ব ইয়াৰ পৰা এটা বস্তু আপোনালোকে সকলোৱে গম পাব পাৰে এতিয়া আমি সকলোৱে গৈ আছোঁ আৰু ইয়াতো ভৰিত ধুব লাগিব ইয়াত আৰু এইটো হৈছে হৰে কৃষ্ণ মন্দিৰ গাইছ মনোবাই এতিয়া ভৰিত ধুব গাইছ মনোবাইটো ভৰিত ধুলে এতিয়া আমাৰ পালা এতিয়া আমি ধুম আপোন ভাই ধৰিবা বঢ়িয়া মনোবাই খাই থাকক হৈ গ'ল ভৰি হাত ধোৱা ইয়াত এটা ফটো লৈ লওঁ হৰে কৃষ্ণ মন্দিৰত যেতিয়া আহিছোঁৱে ইয়াত আহিলে সকলোৱে এটা ফটো লৈ লওঁ এতিয়া মোৰ লগত ফটো এটা লৈ লওঁ বলক
চেনেল পাই গ'লো আমি এটা একসাথে বলক এইখন এই হৰে কৃষ্ণ মন্দিৰৰ প্ৰথম আলোচনী হয় इसमें गीता भागवत शंकरदेव माधवदेव को शिक्षा मिलेगा ठीक है ये किताब में एक पेज पढ़ने के बाद एक लाइन आप समझ गया तो लाइफ सक्सेस शास्त्र में लिखा है कृष्णा है सूर्य जैसे माया है अंधकार तो कृष्णा आपका है पास है तो दुख नहीं आए वही रहस्य माया मतलब दुख हाँ যেতিয়া এনেকুৱা ঠাইত আহোঁ ভগৱানৰ ঘৰলৈ তেতিয়া যদি এনেকুৱা ধৰণৰ ছাবস্ক্ৰাইবাৰ লগ পাওঁ কেনেকুৱা লাগিব আৰু দাদাৰো এটা চেনেল আছে দাদা চেনেলটোৰ নাম কৈ দিয়ক মোৰ নাম বুধমন্ডৰ বাক্সা ডিষ্ট্ৰিক্টত ঘৰ হয় বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কামৰূপ জিলাত চাকৰি কৰি আছে মোৰ কভাৰ ভিডিঅ' বনাওঁ ভিডিঅ' বনাওঁ ভ্লগো বনায় কভাৰো বনায় মোৰ চেনেলটো হৈছে বিআৰ ক্ৰিয়েশ্যন এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে লাইক কমেণ্ট চব কৰিব আৰু এখেতক দাদাক লগ পাই বহুত ভাল লাগিল আৰু তেখেতৰ যাতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ফালি দিয়ে যেন ভোগ ক'ত দিয়ে দাদা ভোগ ইয়াতে খাব পাৰিবা তাতে ভোগ লৈ ল'ব আপোনালোকে ভোগ ক'ত কোনটো আপুনি দেখাই দিয়ক তাতে লৈ ল'ব এতিয়া ইয়াত ভোগ দিয়ে এতিয়া আমি ভোগ খাবলৈ গৈ আছোঁ ইয়াত ভোগ দিয়ে নেকি ভোগ ইয়াত ভোগ ইয়াত ভোগ লৈ ল'লোঁ আমি আৰু তাত যাই পেলাই মনো আগে ভাগে খাইছে গাইছ কি কম না মনো আগে চব বস্তু আগতে খাই এতিয়া আমি ইয়াত নহ'ব ভাই নহ'ব ভাই ইয়াত আমি ধুনীয়াকৈ বহি এতিয়া ভোগ খাম ইয়াত ধুনীয়াকৈ একদম বহি ল'লোঁ আৰু ভোগ খাম ভোগ প্ৰথম ৰাইট বঢ়িয়া লাগিছে বঢ়িয়া বুলি কৈছোঁ বঢ়িয়া লাগিছে আপোনালোকক ক'ব পাৰে মই কিয় ইমান সৰুকৈ কৈ আছোঁ কাৰণটো মানে ইয়াত বহুত ডাঙৰ মানুহ আহে আৰু ইমান হাহাকাৰ কৰি ভাল নালাগে এতিয়া মনো আৰু মই পাগলা ধৰে আটা পাতি কিন্তু কিবাকৈ আমি আজি কণ্ট্ৰলত আছোঁ আৰু ভোগ খাই আছোঁ আৰু মনো খাব খাই আছোঁ খাবি দে হ'ব দে ইমান হাঁহ দিছোঁ মাথাবি গাইছ চাওক মই আৰু আগে একবাতি মাৰিছি আৰু মোৰতো আধা কাঢ়ি লৈ পেলাই খাই আছে খা লাইফ ইজ এনজয় খাই লৈ জীৱন গাইছ বাতি খতম বাতি খতম কৰি দিছি কেনে অসুৰ হ'ব এটা অসুৰ এতিয়া ক'ত পেলাবাকলে জাগা বিচাৰি দিছে দেখিছে বাতিটো নিনবি চাব লাগিব গাইছ নহ'লে বাতিটো লৈ যাব পাৰি বাতি পেলো হৰে কৃষ্ণ মন্দিৰ দেখাই দিলোঁ আৰু মনক সুধিলোঁ মনো কেনে লাগছে আজি এইফালে মজা ধুনীয়া লাগিছে আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা লাগে আমাক ক'ব আপোনালোকে আমাৰ লগত আহা বুলি অলপ অনুভৱ কৰি দিয়ক চাইকেল আগফালে বহি পেলাই চাইকেল আগফালে আপোনালোকে বহিছে আৰু আমি দুটা চলাই আপোনালোকক আনিছোঁ এতিয়া হৰে কৃষ্ণ মন্দিৰ বাই এতিয়া আমি ঘৰলৈ যাই থাকোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট সকলোবোৰ কৰিব আৰু নতুন ভিডিঅ'ৰ লগত আজিলৈ বাই